হাই হেল্ল' নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে ভাল খবৰ এটা আছে। যিসকলে খাজানা দিবলৈ মোজাদাৰৰ ওচৰলৈ গৈছে তেওঁলোকে খাজানা দিব পৰা নাই। যিসকলে জানে কথাটো তেওঁলোকেতো গম পায়েই। এতিয়া খাজানাটো হৈছে আপোনাৰ অনলাইনত দিবৰ বাবে আপোনালোকে কি কৰিব লাগিব, প্ৰথম যাব লাগিব ওচৰৰ CSC চেণ্টাৰত। CSC চেণ্টাৰ বা আজিকালি মোজাদাৰৰ তালৈও CSC চেণ্টাৰ মানে CSC ID দিছে, মানে অৰুণোদয় কেন্দ্ৰৰ যিটো ID তেখেতলোককো দিয়া হৈছে। কিন্তু তেখেতলোকে কিছুমানৰ পাছত পোৱা নাই, কিছুমানে পাইছে ধৰক। কিন্তু যাৰ সেইকণ সুবিধা নাই তেখেতলোকে কি কৰিব লাগিব, আপোনালোকে ওচৰৰ অৰুণোদয় কেন্দ্ৰ এটাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আপোনালোকে খাজানাৰ ৰচিদটো লৈ যাব, আধাৰ কাৰ্ডটো লৈ যাব, লৈ গৈ আপোনালোকে ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত কিছুমানৰ হয়তো সোনকালে হৈ গৈছে কামটো, কিছুমানৰ ধৰক আপোনাৰ লাগিছে 20-21 দিনমান লাগিছে। মানে ধৰক মোজাদাৰ আৰু লাট মণ্ডলৰ ওচৰলৈ যায়, ভেৰিফাই কৰি দিব লাগে, তেখেতলোকে ভেৰিফাই কৰি দিব লাগে, সেইবাবে অকণমান দেৰি লাগে। কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক। ওচৰৰ মানে যোন য'ৰ ঠাই হয় তেখেতলোকে আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ দুদিনমান ৰৈ দিব। ৰৈ দিয়াৰ পিছত আপোনালোকলৈ মেছেজ আকাৰেও যায়, কিছুমানৰ মেছেজতো গৈছে, আপোনালোকে খাজানাটো দিব পাৰিব। খাজানাটো দিবলৈ আপোনালোকে তাৰপিছত পাৰিব। খাজানাটো দিয়াৰ সময় মানে আজিকালি নতুন খাজানা ৰিচিপ্টটো চাই লওক আপোনালোকে। এইটো 71 হৈছে আপোনাৰ 2022 জহাঘাটৰ 2016 নং পটাৰ 22-23, 24-25 আৰু 23-24, মানে 3 বছৰ একেলগে দি আছে এখেতৰ। আৰু ধুনীয়াকৈ আহি যায় আপোনাৰ মোজাদাৰ নামৰ সৈতে আহি যায়, দিছে মানসজ্যোতি বৰা মোজাদাৰজনৰ নাম, এনেকৈ আহি গৈছে। এইটো আপোনাৰ তিয়কৰ হয়। আপোনালোকে বোলে এইটো মোৰ ঘৰৰ ওচৰৰ CSC চেণ্টাৰ নহয়, তাত নোৱাৰিম, এনেকৈও নহয়, আপোনালোকে বেলেগতো পাৰিব। এইটো সুবিধা হৈ গ'ল। আপুনি হয় বহুত দূৰত থাকিলেও আপোনালোকে নিজৰ খাজানাটো নিজে দিব পাৰিব, য'তে নাথাকক। আপোনালোকে পৰাপক্ষতটো কাম কৰক, হৈ গ'ল চবতে। যাৰ কিছুমানৰ ধৰক এতিয়া নতুন যিবিলাক বসুন্ধৰাটোত একচনীয়া মাটি পতা পাইছে তেখেতলোকৰ 5 বছৰলৈ অলৰেডি দিয়াই আছে। বাকী পুৰণাসকলক কিছুমানৰ হোৱা নাই, কিছুমানৰ মানে কি হয় আপোনাৰ ধৰক পটাখন খোলা নাই, ধৰক বহুত পুৰণা মানুহৰ নাম আছে, তেখেতলোকৰ অকণমান প্ৰব্লেম হৈছে। বাকী যিখিনি মানে নাম চাম চব ক্লিয়াৰ আছে তেখেতলোকৰ চব ধুনীয়াকৈ হৈ গৈছে। আমি কৰি আছোঁ। আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ এইটো কাম কৰি লওক। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পৰাপক্ষত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।